এয়া দেখিছে বানপানী বাক্সা ডিষ্ট্ৰিক্ট টাউনপুৰ মহকুমাৰ অন্তৰ্গত নিগমবেটা গাঁওবাসী অঞ্চলত এয়া বানপানীৰ সৃষ্টি হৈছে। এয়া ভূটানে বান এৰি দিয়াৰ ফলতে এই বানপানীৰ সৃষ্টি হয়। দেখিছে এয়া ঘৰৰ পিছ চাইডে কিমান এবুকু পানী হৈছে। যেন গাঁওখন নৈত পৰিণত হৈছে। কোনোদিনে আমি এনেকুৱা বানপানী দেখা নাছিলো। এয়াই ফাৰ্ষ্ট প্ৰথমবাৰ দেখিলো টাউনপুৰ অঞ্চলত এনেকুৱা বানপানী। বহু জাগাত বানপানী দেখিছো, কিন্তু আমাৰ এই অঞ্চলত কোনোদিনে এনেকুৱা বানপানী হোৱা নাছিল। এয়া দেখিছে চেতালৰ মাজেৰে এবুকু পানী। কিমান ভয়ানক এই বানৰ সৃষ্টি হৈছে। দেখিলে অনুমান কৰিব পাৰি এই বানৰ কিমান ভয়াৱহ হ'ব পাৰে। এয়া চোতালৰ মাজেৰে কেনেকৈ পানী বৈ আছে। এয়া শোৱা মানুহৰ বিচনাৰ তলেৰে পানী কেনেকৈ বৈ আহি আছে। এই দৃশ্য দেখিলে অনুমান কৰিব পাৰি কিমান ভয়ানক হ'ব পাৰে। এয়া নিজৰ সাঁচি থোৱা ধান কেইটা কেনেকৈ ধান বানৰ কবলৰ পৰা বচাব পাৰি তাৰে অপচেষ্টা চলাই আছে। বহুখিনি বচাবৰ চেষ্টা চলোৱাত কিছু বচালে আৰু কিছু বানত উটুৱাই নিলে। দেখিলে অনুমান কৰিব পাৰি এই বানৰ কিমান ভয়ানক সৃষ্টি হৈছে। একমাত্ৰ ভূটানে বান এৰি দিয়াৰ ফলতে এই বানৰ সৃষ্টি হয়। আগতে কোনোদিনে এনেকুৱা বান হোৱা নাছিল। এয়াই প্ৰথমবাৰ দেখিছো আমি আমাৰ অঞ্চলত বানপানী। এয়া নিজৰ বিচনাৰ সামগ্ৰীবোৰ কেনেকৈ মূৰত তুলি লৈ আহিছে। উপায় নাই, ক'ত থব ক'ত কি ঠিক নাই। এই ঘৰখন বা বাচি থাকে নে নাই তাৰ কোনো গেৰাণ্টি নাই। কেতিয়া উটুৱাই লৈ যায় এই ঘৰখন তাৰ কোনো ঠিক নাই। আপোনালোকে চাই থাকক এই বানপানীৰ দৃশ্য সম্পূৰ্ণ কিমান ভয়াৱহ হ'ব পাৰে। এবুকু পানী এয়া ঘৰৰ পিছ চাইড। এয়া টাউনপুৰ নিগমবেটা অঞ্চলত এই বানৰ সৃষ্টি হৈছে।